আমাৰ ইউটিউব চেনেল আছামিজ কাৰ্টুন অসমলৈ যদিহে আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু ওচৰৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেনেহ'লে পলম নকৰি আজি ভিডিঅ'টি উপভোগ কৰোঁ আহক। ঘৰতে বহি দিলা যে, উঠা মই যাওঁ আৰু তোমালৈ ফোন নকৰোঁ বাৰু আজিৰ পৰা। তোমাৰ ঘৰত মই ডিষ্টাৰ্ব নিদিওঁ, ঠিক আছে? তুমি ভালকৈ থাকিবা আৰু মোলৈ মনত পেলাই নাথাকিবা। আহিছোঁ। মাজনী মাজনী, মোৰ মাথাটো বিষাইছে অ'। আহচোন, তহঁতে ক'ত আছ? কি হৈছে পাপাৰ? হঠাৎ কি হৈ গ'ল? মইতো জাষ্ট তোমালোকৰ ঘৰৰ পৰা এতিয়া ওলাই গৈছিলোঁ। বাৰু একো নাই, চিন্তা কৰিবলগীয়া একো কথা নাই। আপোনালোক ওলাই আহক, পাপাক লৈ আহক, মই গাড়ীখন ঘূৰাই লৈছোঁগৈ। একো নাই, চিন্তা কৰিবলৈ একো কথা নাই। মিষ্টাৰ বৰুৱাৰ অলপ চিন্তা কৰাৰ কাৰণে প্ৰেছাৰটো হাই হৈ গৈছিল। অলপ আৰাম লোৱাৰ পাছত চব ঠিক হৈ যাব। এতিয়া তোমালোক যাব পাৰা। টম বেটা, তুমি মোক বেয়া নাপাবা। তোমাক মই বহুত কিবা কিবি কৈ পালোঁ। নাই আংকুল, মই কিয় বেয়া পামনো? আপোনাক মই একো বেয়া পোৱা নাই। তুমি তোমাৰ মা পাপাক আমাৰ ঘৰলৈ এদিন লৈ আহিবা আৰু তোমাৰ আৰু আমাৰ মাজনীৰ দুয়োটাৰ কথা পাতিম, ঠিক আছে? মানে আংকুল, আপুনিতো মোক মনিষাৰ পৰা আঁতৰি যাব কৈছিল, কিন্তু এতিয়া তুমি সেইবিলাক একো ভাবিব নালাগে। মই যিটো কৈছোঁ তুমি সেইটো কৰিবা। হ'ব বাৰু, কিন্তু এতিয়া মই যাওঁ নেকি? এতিয়া যাব নালাগে, মই চাহ বনাই গৈ তুমি চাহ খাই যাবা।